नमस्कार मोर अति मरমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ প্ৰথম এটা এডুকেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আগন্তুক আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ অতি গুৰুত্বপূৰ্ণ 10টা MCQ আলোচনা কৰিবলৈ লৈছো। গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মনোযোগ সহকাৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি সাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে এনে ধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দি মোৱামৰীয়া ৰিবিলিয়ন ৱাজ স্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং, অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি লক্ষী সিংহ, অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ লক্ষী সিংহৰ দিনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন দি আহোম অৰশিপ হুইচ অফ দ্য ফ্লয়িং গড, অৰ্থাৎ আহোমসকলে কোনজন দেৱতাক পূজা কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি চুমদেউ। নেক্সট কুৱেশ্যন নাম্বাৰ 3 হু ৱেৰ দ্য লিডাৰ্ছ অফ দ্বন্দ্বা দ্ৰোহ, অৰ্থাৎ দ্বন্দ্বা দ্ৰোহৰ নেতৃত্ব কোনে দিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি হাৰাদত্ত এণ্ড বীৰাদত্ত। নেক্সট কুৱেশ্যন নাম্বাৰ 4 পানীমোৱা ৰিবিলিয়ন ৱাজ টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং, অৰ্থাৎ কোনজন আহোম ৰজাৰ শাসনকালত পানীমোৱা বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কমলেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন নাম্বাৰ 5 হুৱেন ডিড দি ব্ৰিটিছ আৰ্মি অকুপাই গুৱাহাটী, অৰ্থাৎ ব্ৰিটিছ সৈন্যই কেতিয়া গুৱাহাটী অধিগ্ৰহণ কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 28 মাৰ্চ 1824। নেক্সট কুৱেশ্যন নাম্বাৰ 6 হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ফাইট এগেইনষ্ট ব্ৰিটিছ, অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোমধৰ নোৱাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 7 ইন হুইচ ইয়াৰ দ্য ট্ৰিটি অফ গুৱাহাটী চাইন, অৰ্থাৎ কোন চনত গুৱাহাটী চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1827। নেক্সট কুৱেশ্যন নাম্বাৰ 8 হু ইন্ট্ৰডিউচ দি পাইক ছিষ্টেম ইন আহোম কিংডম, অৰ্থাৎ আহোমৰ শাসনকালত কোনে পাইক প্ৰথাৰ প্ৰচলন কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 9 হুৱেন ডিড দি ট্ৰিটি অফ মাজুলী চাইন, অৰ্থাৎ মাজুলী চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল। ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1563। লাষ্ট কুৱেশ্যনটো হ'ল হুৱেন ডিড ব্ৰিটিছ হেংড মণিৰাম দেৱান, অৰ্থাৎ ব্ৰিটিছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ 26 ফেব্ৰুৱাৰী 1858। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আগলৈকে লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।